চন 2023 IPOৰ কাৰণে এটি অতি সুন্দৰ বছৰ আছিল, য'ত বছৰটোত মেইন বৰ্ডৰ মুঠ 57টা IPO লঞ্চ হৈছিল, যাৰ মাজত কিছুমান IPO যেনে টাটা টেকৰ পৰা আৰম্ভ কৰি এৰিডালৈকে বহুত কেইটা IPOয়ে লিষ্ট হোৱাৰ লগে লগে ইনভেষ্টৰক মালামাল কৰি পেলালে। তাৰ মাজত কিছুমানে অলপ চলপ আপছেটো কৰিলে, এইটোও সঁচা। এনেতে এইটো প্ৰশ্ন উঠে যে আহিবলগীয়া বছৰ 2024ত এনেকুৱা কি IPO আছে য'ত ইনভেষ্টৰে নিজৰ ধ্যান বজাই ৰাখিব পাৰিব। আজিৰ ভিডিঅ'টোত আমি ইয়াকে জানিব চেষ্টা কৰিম। নমস্কাৰ, মই অনিমেষ হাজৰিকা আৰু আপোনালোকে চাই আছে গ্ৰ' ফাইনেন্সিয়েল নলেজ অসমীয়াত, য'ত আমি আজি কথা পাতি আছো 2024ত মাৰ্কেটত আহিবলগীয়া IPOবোৰৰ বিষয়ে। যদিহে আপুনি IPOত ইনভেষ্ট কৰিব পছন্দ কৰে আৰু যোৱা বছৰ কোনো IPOত কিবা কাৰণত ইনভেষ্ট কৰিব নোৱাৰিলে, তেনেহলে দুখ নকৰিব, কিয়নো এই বছৰ বহুত কেইটা দিগ্গজ কোম্পানীয়ে নিজৰ IPO আনিব গৈ আছে আৰু ইয়াৰ কাৰণে সেবি অৰ্থাৎ সিকিউৰিটি এণ্ড এক্সচেঞ্জ বৰ্ড অফ ইণ্ডিয়াত প্ৰয়োজনীয় নথিপত্ৰ জমা দিব ষ্টাৰ্ট কৰিছে। যিহেতু যোৱা বছৰ অৰ্থাৎ 2023 বজাৰৰ কাৰণে অতি সুন্দৰ আছিল আৰু বহুত কেইটা কোম্পানীৰ IPO মাৰ্কেটত লঞ্চ হ'ল আৰু লিষ্ট হৈয়ে ইনভেষ্টৰক এক সুন্দৰ ৰিটাৰ্ণ দিবলৈ সক্ষম হয়। উদাহৰণস্বৰূপে ইৰিডা ইণ্ডিয়ান ৰিনিউৱেবল এনাৰ্জি ডেভেলপমেণ্ট এজেঞ্চি, যাৰ লিষ্টিং গেইন আছিল 56.25%। তাৰপিছত আহিলে টাটা টেকনলজি, যাৰ লিষ্টিং গেইন আছিল 140%। ঠিক একেদৰে ডোমছ ইণ্ডাষ্ট্ৰী, যাৰ লিষ্টিং গেইন আছিল 64.81%। বাট এনেকুৱা নহয় যে IPOৰ পৰা অকল লাভে হয়। এনেকুৱাও কোম্পানী আছে যাৰ IPOয়ে ইনভেষ্টৰক এক হিউজ লছৰ সন্মুখীন কৰাইছে। উদাহৰণস্বৰূপে সামিৰা এগ্ৰো এণ্ড ইনফ্ৰা, যিয়ে লিষ্টিং হৈয়ে লোৱাৰ চাইকেল লগাব ষ্টাৰ্ট কৰি দিছে। যোৱা বছৰ মেইন বৰ্ডৰ 57টা IPOৰ লিষ্টিং হৈছিল, যিটো এক বছৰত চবতকে বেছি IPOৰ লিষ্টত 4ৰ্থ নম্বৰত হয়। এই 57টা IPOয়ে বজাৰৰ পৰা মুঠ 50,000 কৰোৰ টকা কালেক্ট কৰিবলৈ সক্ষম হয়। 2023টো পাৰ হৈ গ'ল, কিন্তু 2024ও কোনো ক্ষেত্ৰতে কম নহয়। এই বছৰো বহুত কেইটা কোম্পানীয়ে নিজৰ IPO বজাৰত লিষ্টিং কৰাৰ সম্পূৰ্ণ প্ৰস্তুতি চলাই আছে, য'ত ফিনটেক কোম্পানী, ফোনপে, হস্পিটেলিটি চেক্টৰ কোম্পানী IO, ই-কমাৰ্চ চেক্টৰৰ কোম্পানী ইউনিকমাৰ্চ, ইডুটেক কোম্পানী, বাইজুছৰ ছাবচিডাৰী আকাশ, ফাৰ্মা চেক্টৰৰ কোম্পানী ফাৰ্মিজি, ফুড ডেলিভাৰী কোম্পানী ছুইগি, ফিনটেক চেক্টৰৰ অন্য এটা কোম্পানী পেইউ আৰু মবিকুইকৰো IPO অহাৰ সম্ভাৱনা আছে। এই কোম্পানীবোৰে IPO আনিবৰ বাবে সেবিৰ ওচৰত নিজৰ ডকুমেণ্টবোৰ জমা কৰা ষ্টাৰ্ট কৰি দিছে। ইয়াৰ উপৰিও দেশৰ ইলেক্ট্ৰনিক টু হুইলাৰ চেক্টৰৰ এটি দিগ্গজ কোম্পানী অলা ইলেক্ট্ৰিকেও নিজৰ IPO লৈ আহিব পাৰে। অলাইও সেবিৰ ওচৰত IPOৰ ডাব জমা কৰাইছে। জানিব পৰা অনুসৰি অলাই IPOৰ জৰিয়তে $700 পৰা $800 মিলিয়ন কালেক্ট কৰিবলৈ ট্ৰাই কৰিব। ইয়াৰ উপৰিও শুনিব পোৱা অনুসৰি fastcry.comও এইবাৰ IPO লৈ আহিব আৰু যাৰ জৰিয়তে $600 মিলিয়ন কালেক্ট কৰাৰ প্লেন বনাই আছে। মুঠৰ ওপৰত এই বছৰটোত বহুতো সুন্দৰ IPO ষ্টক মাৰ্কেটত লিষ্টিং হ'বলৈ গৈ আছে। এতিয়া আপুনি ঠিক কৰিব লাগিব যে কোন কেইটা কোম্পানীয়ে নিজৰ চেক্টৰত ভাল কৰি আছে আৰু কোনটো IPOত আপুনি ইনভেষ্ট কৰিব লাগে আৰু কোনটোত নালাগে। আৰু এইটো মনত ৰাখিব যে যিকোনো IPOত ইনভেষ্ট কৰাৰ আগতে আপুনি আপোনাৰ ফাইনেন্সিয়েল এডভাইজাৰৰ লগত যেন কথা পাতি লয়, কিয়নো পইচা আপোনাৰ আৰু ইয়াৰ পৰা হ'ব পৰা লাভ বা লোকচান দুয়োটাই আপুনিয়ে ফেচ কৰিব লাগিব। ভিডিঅ'টো কেনেকুৱা পালে কমেণ্ট কৰি জনাবলৈ নাপাহৰিব। আজিলৈ ইমানে, ধন্যবাদ।